guys, welcome back to my YouTube channel Monju Vlog. মই মঞ্জুত আছে মোৰ YouTube channel Monju Vlog লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই যাম পেহিহঁতৰ ঘৰত। পেহিহঁতৰ ঘৰত গৈ দিনটোনো কি কৰো আপোনালোককো দেখাও। পেহিহঁতৰ ঘৰ বেছি দূৰ নহয়, আমাৰ ওচৰতে খোজকাঢ়ি যাব পাৰি। তথাপি যাও আৰু আপোনালোককো লগত লৈ যাও। যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমাৰ আহিবলগীয়া ভিডিওসমূহ আপোনালোকে নটিফাই হৈ থাকে। তেন্তে বলক এতিয়া পেহিহঁতৰ ঘৰলৈ যাও। আজিৰ দিনটো কি কৰো কি নকৰো আপোনালোককো দেখাও। বলক। গৈ আছো পেহিহঁতৰ ঘৰলৈ, বেছি দূৰ নহয় তথাপিও। বলক যাও। হাই। এতিয়া পেহিহঁতৰ ঘৰ পালোহি। এতিয়া ইয়াতেনো দিনটো কি কৰো কি নকৰো সব আপোনালোকক দেখাই থাকিম। এতিয়া খাম আনাৰসৰ জুচ। আনাৰসখিনি এনেকৈ ভালকৈ কাটি লৈছো। এতিয়া গোটেইখিনি মিক্সিত দি লৈছো। এইখিনি মিক্সিত মাৰি লোৱা হৈ গ'ল। এতিয়া মিক্সিৰ পৰা গোটেইখিনি উলিয়াই এনেকৈ এখন কাপোৰৰ ওপৰত পেষ্টখিনি ঢালি দিছো। এয়া দেখিছেনে, পেষ্টখিনি ঢালি দি আকৌ ঠিক তেনেদৰে আনাৰসখিনি মিক্সিত মাৰি লৈছো। এইবাৰো ঠিক আগৰখিনিৰ দৰে এই পেষ্টখিনি কাপোৰখনত ধুনীয়াকৈ ঢালি লৈছো। এতিয়া কাপোৰখন এনেকৈ লৈ এতিয়া যিটো তাত আনাৰসৰ ৰস আছে, এই ৰসটো আমি এতিয়া এনেকৈ উলিয়াই ল'ম। এই দেখিছেনে, ধুনীয়াকৈ ৰসখিনি ওলোৱা হৈ গ'ল আমাৰ। ইয়াত অকণমান নিমখ দিছো, নিমখ দিলে এনেকৈ খাবলৈ ভাল হয়। এয়া দেখিছেনে, এয়া আমাৰ গোটেইবিলাকে জুচ খোৱাত ব্যস্ত। এয়া পেহীৰ ল'ৰা দাদা হয়, এয়া পুৰা মগত লৈছে জুচ খাবৰ কাৰণে। এয়া দেখিছেনে, গোটেইবিলাকে মই কিবা কৈ আছিলো চাগে, কিন্তু বহুত হাল্লা হৈছিল কাৰণে মোৰ চাউণ্ডটো মিউট কৰি দিলো। এয়া গোটেইবিলাকে পুৰা এনজয়। আৰু ইয়াতে দেখিছেনে, এতিয়া কুচিয়া, ইয়াতে দাদাই কুচিয়া, এয়া দেখিছেনে ইমান ধুনীয়াকৈ জপাই আছে। কুচিয়া ভাল কৰি আছে, আজি হেনো কুচিয়া খাব। এয়া দেখিছেনে কুচিয়াডাল তথাপি মৰা নাই পাই, জিন্দা আছেই। এয়া দেখিছেনে, জুম কৰি দেখাইছো। এয়া কুচিয়া দেখিছেনে। কোনে কুচিয়া খাই ভাল পায় প্লিজ কমেণ্ট বক্সত জনাবচোন। কুচিয়াৰ লগত খাবৰ কাৰণে আমি গৈছো নৰসিংহৰ পাত আনিবলৈ। বাপৰে তামাম ৰ'দ দিছে দেই, কাৰণে তামাম ৰ'দ দিছে। হ'ব হৈ যাব। ইয়া নৰসিংহৰ পাত লৈ ললো। বলক যাও। নৰসিংহৰ পাত আনিলো। এতিয়া বুটলে মানিমুনিৰ পাত, মানিমুনি ছিঙি আনিলো। বলক। এয়া ভাতৰ যোগাৰ। এয়া আমি যে আনিলো নৰসিংহৰ পাত, মানিমুনিৰ পাত আৰু কিবা কিবি দিছে। এইখিনি গোটেই ধুনীয়াকৈ পেষ্ট বনাই আছে। এয়া দেখিছেনে। এয়া দুপৰীয়া ভাতৰ কাৰণে যা যোগাৰ চলি আছে। এয়া আদা নহৰু পেষ্ট বনালে। এয়া কুচিয়া আৰু পাতৰ পেষ্ট, আৰু এইফালে আছে আদা নহৰুৰ পেষ্টখিনি। এতিয়া এনেকৈ বনাব বোলে দাদাই। আজি আমাৰ ৰান্ধনি বাসুদেৱ গাত চোলা নোহোৱাকৈ তেনেকৈ ভিডিঅ'ত ওলাই দিলে। তাৰ বোলে বহুত গৰম লাগিছে, চোলা নিপিন্ধে। আজি বোলে তেনেকৈ কেমেৰাৰ সন্মুখত আহিব সি নিজে ক'লে। চ' এতিয়া সি ভাত বনাই আছে। মামাক ভাগিনেক দুইজনে বনোৱাত লাগি গৈছে। এয়া ৰান্ধনীয়ে ভাত বনাই আছে। এয়া বনাই আছে আৰু। ঠিক আছে, তেতিয়াহ'লে ভাত পানী খাই আপোনালোকক লগ পাইছো। এতিয়া আমি ভাত পানী খাই আজৰি হ'লো। এতিয়া বলক কি কৰো দেখাও আপোনালোকক। ইয়াতে এতিয়া টিভি চলি আছে, টিভি চিনেমা। এতিয়া খাম মুড়ি আৰু গাখীৰ। হে গাইজ, এতিয়া সময় হৈছে 5 বাজিবৰ হ'ল। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।